মেডাম প্ৰিয়ংকাজী গান্ধীৰ নেতৃত্বত চেয়াৰমেনশ্বিপত তিনিজনীয়া এটা স্ক্ৰিনিং কমিটি গঠিত হৈছে আৰু স্ক্ৰিনিং কমিটিৰ এজন অন্যতম মেম্বাৰ চাহাৰানপুৰ উত্তৰ প্ৰদেশৰ চাহাৰানপুৰ অঞ্চলৰ লোকসভাৰ সাংসদ আৰু উত্তৰ প্ৰদেশ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা সময়ৰ উত্তৰ প্ৰদেশ বৃহৎ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি বিভিন্ন পদত অৱস্থিত তাতে উত্তৰ প্ৰদেশৰ এজন খ্যাতনামা এটা সময়ৰ বিধায়ক বৰ্তমানৰ সাংসদ ইমৰান মাছুদ সাহেব যিটো পৰিয়াল গান্ধী ফেমিলিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত তেখেতৰ নেতৃত্বত যিটো জিলা আমি ইতিমধ্যে আমি ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰিছিলোঁ ডিব্ৰুগড়ৰ পৰা তাৰ পৰা আমি তিনিচুকীয়া ডিব্ৰুগড় কাভাৰ কৰি ধেমাজি কাভাৰ কৰি আমি বিশ্বনাথ কাভাৰ কৰি ওদালগুৰি কাভাৰ কৰি আপোনালোকৰ ইয়াত আহি পালোঁ আৰু অহাকালি আমি বাস্কা আৰু কামৰূপ কৰিম আৰু তাৰপিছত আমাৰ চিৰাং বাকী থাকি যাব আৰু হিলছ ডিষ্ট্ৰিক্ট এটা বাকী থাকি যাব আমাৰ এই স্ক্ৰিনিং কমিটিয়ে আমাৰ যিমানসমূহ আমাৰ টিকট প্ৰত্যাশী আছে ব্লক সভাপতি আছে জিলা সভাপতি আছে বিভিন্ন দল সংগঠন আৰু বিশেষ কৰি এটা তাৎপৰ্যপূৰ্ণ কথা ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া আৰু প্ৰেছৰ আমাৰ বন্ধু বান্ধৱীসকলেও কিবা যদি মন্তব্য আমাৰ স্ক্ৰিনিং কমিটি মেম্বাৰ সাহেবক দিব বিচাৰে কোনোবা কেণ্ডিডেটৰ পক্ষত বা কিন্তু ফেভাৰত তেওঁলোকে যেহেতু এটা স্তম্ভ হয় ইলেক্ট্ৰনিক প্ৰিণ্ট মিডিয়া সমাজখনৰ এটা চকু হয় তেওঁলোকেও যদি কিবা ছাজেশ্যন দিব বিচাৰে তেওঁলোকে নিউজ এটা বেলেগ ইয়াতো তেওঁলোকৰ হেৰি দিব পাৰে আৰু আমি গ্ৰাউণ্ড লেভেলত যাতে প্ৰত্যেকজন কেণ্ডিডেটে আৰু আমি প্ৰত্যেক ঠাইত অকলশৰীয়াকৈ প্ৰত্যেকে লগ পোৱাৰ সুবিধা কৰিছোঁ আৰু এইটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰী আমাৰ জিতেন্দ্ৰ সাহেব সিং ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়া প্ৰিয়ংকা মেডামজী গান্ধী ডাঙৰীয়ানী মল্লিকাৰ্জুন খাড়ে ছাৰ ডাঙৰীয়া বেণুগোপাল ছাৰ ডাঙৰীয়া সকলোৰে নেতৃত্বত এটা ভাৰতীয় জাতীয় কংগ্ৰেছে এইবাৰ ২৬ত গৌৰৱ গগৈ নেতৃত্বত এক শক্তিশালীভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছে সন্মুখ সমৰত যুদ্ধ দিয়াৰ কাৰণে আগবাঢ়িছে ৰাইজৰ জনতাৰ জনসাধাৰণৰ যুৱক যুৱতীৰ যুৱ প্ৰজন্মৰ সকলোৱে যাতে সুখৰ লগত জড়িত হ'ব পাৰে তাৰে আশা কৰিছে আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ এই বৃহত্তৰ অঞ্চলত ভাৰতীয় জাতীয় কংগ্ৰেছে আপোনালোকে যোৱা সময় দেখাই পাইছে আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা যিসমূহ আমাৰ শক্তিশালী গ্ৰাউণ্ড লেভেলৰ প্ৰাৰ্থী আছে আৰু যাক জনসাধাৰণে আৰু কৰ্মীয়ে ৰাইজে বিচাৰে তেওঁলোকক আমি প্ৰক্ষেপ কৰিব বিচাৰিছোঁ গৌৰৱ গগৈ নেতৃত্বত আৰু আপোনালোকে জানে আজি ইলেকশ্যন কমিটিৰ এখন মিটিং চলি আছে আৰু মেডাম প্ৰিয়ংকা গান্ধী ১৮-১৯ দুদিনীয়া কাৰ্যসূচীলৈ গুৱাহাটীলৈ আহি আছে আৰু স্ক্ৰিনিং কমিটিয়ে বিশদভাৱে এটা পৰ্যালোচনাত বহিব আৰু বহি নিশ্চয় সিদ্ধান্ত ল'ব আৰু এইখিনি আমাৰ কথা আৰু আপোনালোকৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছে গৌৰৱ গগৈক লৈ ২৬ত যাতে আমি গভৰ্ণৰ হাউচত প্ৰৱেশ কৰিব পাৰোঁ অসমৰ জনসাধাৰণৰ কাৰণে অসমৰ হিতৰ কাৰণে অসমক আগুৱাই লৈ যোৱাৰ কাৰণে ভাৰতবৰ্ষৰ বুকুত অসমক শক্তিশালী কৰাৰ কাৰণে আদানী আম্বানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে বাবা ৰামদেৱৰ পৰা ৰক্ষা কৰিবৰ কাৰণে নৰেন্দ্ৰ দামোদৰ দেৱ মোদীয়ে যিদৰে সমগ্ৰ ভাৰতবৰ্ষক লুণ্ঠন কৰি অসমখনক লুণ্ঠন কৰিব যি পৰিকল্পনা বনাইছে তাৰ পৰা মুক্ত কৰিবৰ কাৰণে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ কল্পনা আছে এখেতে যিবিলাক সাক্ষ্য লৈ আছে ফুল চিক্ৰেট এখেতে এই সাক্ষ্য আমি এটা জেনেৰেল ছেক্ৰেটাৰী আৰু বিধায়ক মই এটা হৈ আছোঁ তেওঁৰ মানে প্ৰটকলটো চোৱাৰ কাৰণে আমি ইয়াত কোনো ইণ্টাৰফেয়াৰ নকৰোঁ এওঁ সম্পূৰ্ণ 1-to-1 সকলোকে লগ ধৰিছে সিদ্ধান্ত এওঁ ল'ব আৰু এওঁৰ লগত বহুসমূহ ৰিপৰ্ট আছে আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টসকলৰ লগতো এওঁ ৰুবৰু তেওঁলোকৰ লগত কানেকশ্যনত আছে ব্লক সভাপতিসমূহ আমি আমাৰ স্ক্ৰিনিং কমিটি আমাৰ মেম্বাৰ ডাঙৰীয়াই এটাই বিচাৰিছে ট্ৰান্সপাৰেণ্ট যাতে হয় আৰু ৰাইজে পাব্লিকে বিচৰা কেণ্ডিডেটজনক যাতে ভাৰতীয় জাতীয় কংগ্ৰেছে আগুৱাই লৈ যাব পাৰে গতিকে এইখিনি ক'লোঁ আৰু আপোনালোক আৰু কেইটামান দিন পিছত গম পাব কিন্তু আমি ভালেকেইটা আসনত BTCৰ ভিতৰত প্ৰতিদ্বন্দ্বিতা কেইটামান এখনত ইমান ডাঙৰ কুৱেশ্যন মই ইমান ডাঙৰ মানুহ নহয় অকণমান আমাৰ কাম চলি আছে এলায়েন্সৰ লগতো কথা বাৰ্তা চলি আছে অকণমান কেইটামান দিন টাইম দিয়ক গম পাব কিন্তু ভাৰতীয় জাতীয় কংগ্ৰেছে BTCৰ কংগ্ৰেছখিনিক যাতে আগুৱাই লৈ যাব পাৰে তাৰ সম্পূৰ্ণ পৰিকল্পনা আছে
চাওক, এটা কথা কওঁ, নিৰ্বাচন এতিয়া আমাৰ কিমান দিন আছে? কেইটামান দিন আছে। এতিয়া আমাৰ এইবিলাক কথা পৰ্যালোচনা কৰাৰ জানো সময় আছে? এতিয়া পানীৰ চুইচ গেটৰ দুৱাৰ খুলি দিয়া হ'ল, ইমান দিন পাৰ হৈ গ'ল। এতিয়া সমাগত আজি প্ৰদেশ ইলেকশ্যন কমিটিৰ মিটিং এতিয়া চলি আছে, আমাৰ স্ক্ৰিনিং কমিটি ঘূৰি আছে। এতিয়া জানো এইবিলাক কথা আলোচনা বিলোচনা কৰাৰ সময়? আমি ভাৰতীয় জাতীয় কংগ্ৰেছ এক মহাসাগৰ, বহু নদী মিলিত হৈ ভাৰতীয়, মই তাকে উত্তৰ আপোনালোক দি আছো, আপোনাৰ উত্তৰ লৈ ল'ব। ভাৰতীয় জাতীয় কংগ্ৰেছ এক মহাসাগৰ, বহুত নদী উপনদী গৈ আমাৰ মহাসাগৰত লীন হয়। ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতবৰ্ষক স্বাধীনতা দিছে। ভাৰতৰ জাতীয় কংগ্ৰেছে বিশ্ব ব্ৰহ্মাণ্ডত ভাৰতবৰ্ষক স্থাপন কৰিছে। আৰু এনে কিছুমান সৰু সৰু কথাত এতিয়া এইবিলাকৰ কাৰণে আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ চেয়াৰমেন আছে, আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়া আছে, আমাৰ স্পক্সমেনসকল আছে, তেওঁলোকৰ পৰা বহু উত্তৰ পাব। আমি সকলোকে লৈ চলিব বিচাৰিছোঁ। সৰু বৰ ডাঙৰ সকলো আমাৰ কংগ্ৰেছৰ সম্পত্তি, সকলো আমাৰ সম্পদ, নেতৃত্ববৃন্দ সকলো আমাৰ ৰেচপেক্টৰ, সকলোকে লৈ ভাৰতীয় জাতীয় কংগ্ৰেছ আগবাঢ়িব বিচাৰে। আৰু এই নিৰ্বাচনী প্ৰাক মুহূৰ্তত আমার কিছুমান কথা চিন্তা করা एकदम हमारे हाथ समय नहीं। देखिए, एक प्रोसेस कांग्रेस ने इस बार अडॉप्ट किया कि हम लोग जाकर के कैंडिडेट के सिलेक्शन के लिए तमाम जो एस्पिरेंट हैं उनसे मिलना, संगठन के लोगों से मिलना और एक ऐसा समन्वय कायम करना कि आपस में लड़ाई ना रहे, आपस में जो एक टिकट के ऊपर खींचम तानी होती थी उसको जितना हम न्यूट्रलाइज कर सकें वो कोशिश करना है। उसी सिलसिले में हम लोग लगातार कर रहे हैं। कांग्रेस का कोई ये नहीं है, सुना हुआ है नहीं है और इस बात क्या कोशिश कर रहे हैं। देखिए, राजनीति के अंदर ये नहीं होता कि रिजल्ट आना ना आना बड़ा मायने नहीं है। कांग्रेस यहाँ पे मेन स्ट्रीम में कांग्रेस ही है, तो लड़ाई कांग्रेस और बीजेपी की है। तो हम लोग कोशिश कर रहे हैं कि अच्छा से अच्छा रिजल्ट ला सकें। मैं इसका पार्टी हूँ, मैं सिर्फ पार्टी के बारे में, पार्टी के काम के लिए आया हूँ। इसके लिए पार्टी के अंदर जो लोग हैं वही बात करेंगे, वही बता पाएंगे। नहीं, हम लोग कैंडिडेट से ही बात कर रहे हैं, संगठन से बात कर रहे हैं, इनमें समन्वय का काम कर रहे हैं और कोशिश कर रहे हैं कि सबको टिकट तो एक को ही मिलेगा। हर जगह से 5-5, 10-10, 15-15 लोग उम्मीदवार हैं, तो इन सब उम्मीदवारों को आपस में करा करके हम लोग कोशिश कर रहे हैं, जितना न्यूट्रलाइज करने की कोशिश हो रही है सब कर रहे हैं। उसी लिए हम लोग आए हैं और इतना चल करके, हमारा आने का कारण यही है। कांग्रेस में जो बोला था ना, आपको इस सवाल दे दिया, पद दे दिया, इसके बारे में आप लोगों को क्या कहना है कांग्रेस के बारे में? देखिए, ये एक निरंतर चलने वाली प्रक्रिया है। बहुत सारे लोग आएंगे जाएंगे, कुछ चढ़ते हैं कुछ उतरते हैं, तो ये तो एक प्रक्रिया है। कांग्रेस बड़ा जहाज है, वो चल रहा है। इस सवाल देने से आप लोगों का दल की क्षति होगा या नहीं, कुछ नहीं। देखिए, राजनीति के अंदर ये बहुत बड़ी चीज़ें नहीं होती और ऐसे टाइम पर इस्तीफा नहीं देना चाहिए था। कोशिश करेंगे कि मान जाए, अच्छा है। नहीं, वो तो ठीक है, कोशिश करेंगे मान जाए। बीटीसी में कितने समष्टि से आप लोगों का प्रतिनिधित्व करेगा विधानसभा में कांग्रेस पार्टी? क्या हम लोग 15 सीट, हम लोग 15 सीट है बीटीसी में। हम लोग कोशिश में है, सर भी आया है, कोशिश कर रहा है। पहले कभी स्क्रीनिंग कमेटी का मेंबर ऐसे आके बात नहीं करता था, अभी स्क्रीनिंग कमेटी मेंबर खुद फील्ड में आ गया, ब्लॉक में आ गया। तो हम लोग कोशिश में है, बीटीसी में हम लोग को अच्छा फाइट देंगे।